নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি এতিয়া মই আপোনালোকলৈ আগবঢ়াইছোঁ এয়া দুবিধমান থলুৱা খাদ্য আজি বনাওঁ বুলি ভাবিছোঁ। তাকে ভাবিছোঁ আপোনালোককো অকণমান শ্বেয়াৰ কৰোঁ। এয়া মই ভাজি ল'লোঁ, এটা দেখুওৱা নহ'ল বাৰু। এইটো চাওক, ধুনীয়া বেঙেনা। এইটো বেঙেনা আপোনালোকে খাইছেনে? এইটো মই ভাজি হ'ল, এয়া চাওক, এয়া ভাজি ল'লোঁ। আৰু এফালে ৰেডি কৰি থৈছোঁ বেঙেনা কাটি, সেইটো বাৰু বেলেগ এটা ৰেচিপি বনাম, দেখুৱাম। আৰু এতিয়া বেঙেনা ভাজা তেলতে এইটো মই তেলখিনি গৰম হৈ আছে, তাতে মই এতিয়া ভাজিম ঢেকীয়া। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যিহেতু তেলখিনি গৰম হৈ আছে, সেয়ে মই তাত দুটা শুকান জলকীয়া দি দিলোঁ আৰু দিলোঁ কেইটামান পাঁচফোৰণ। এয়া পাঁচফোৰণকেইটা ফুটিব ধৰিছে, জলকীয়াও ফুটিছে, এয়া চাওক। আৰু তাত এতিয়া মই দি দিম ঢেকীয়া। নিজে কেমেৰা ধৰি কৰিবলৈ অকণ অসুবিধা হয়। ঢেকীয়াৰ লগত দিছোঁ বুট, ভিজাই থোৱা বুট। আপোনালোকে এনেকৈ দি খায়নে? আমি কিন্তু ঢেকীয়া ভাজিটো এনেকৈ বুট দি খাওঁ। আৰু তেলটো অকণমান সৰহকৈ দিওঁ। লৰাই দিম আৰু নিমখ হালধি আন্দাজ মতে দিম। অকণমান লৰাই লৈছোঁ। কেমেৰাটো অকণ ইফাল সিফাল হৈ যায়, যিহেতু মই নিজেই ধৰিছোঁ, নিজেই লৰাইছোঁ। তাত আন্দাজ অনুসৰি এতিয়া মই নিমখ আৰু হালধি অকণমান দি দিম। তাত এতিয়া মই অকণমান নিমখ আৰু হালধি আন্দাজ অনুসৰি দিলোঁ হালধি। আন্দাজ অনুসৰি দিলোঁ নিমখ। এতিয়া ধুনীয়াকৈ লৰাই ঢাকনা নিদিয়াকৈ মই ভাজি থাকিম। এইটো ভাজি আমি শুকানকৈ খাওঁ, পানী হৈ থাকিলে বেয়া লাগে যিহেতু। এয়া চাওক, ভাজিখিনি হৈছে, এয়া কোমলি গৈছে, লেৰেলি গৈছে ঢেকীয়াখিনি। আৰু আলুখিনি ভাঙি চালে গম পাম আলু নাই সিজা, আৰু অকণমান সিজিব লাগিব বুটে আলুৱে। ঢেকীয়াখিনি প্ৰায় লেৰেলিছে। মই মাজে মাজে গেছটো কমায়ো দিছোঁ, মাজে মাজে বঢ়াই দি পেলাই তেনেকৈ ভাজি আছোঁ। আৰু এইফালে মই বেলেগ এটা ৰেচিপি বনাম, সেইটো খাৰ বনাম। এইটো তেল দি লৈছোঁ, কেৰাহী গৰম হ'লেই ইতিমধ্যে মই পাতিয়েই থৈছিলোঁ। খাৰ বনাবৰ কাৰণে মই দিছোঁ তেল অকণমান দি ল'লোঁ, মিঠাতেল। এতিয়া তেলকণ গৰম হ'লেই দিম সেয়া বেঙেনা ভাজি আৰু ৰঙা ফুলৰ খাৰ। ৰ'ব আপোনালোকক ফুলটো দেখুৱাই আছোঁ। এইটো চাওক, এইটো আপোনালোকে খাইছেনে? এইটো ফুলৰ পুৰা নামটো নাজানো বাৰু। আৰু এইখিনি ভিজাই থৈছিলোঁ গৰম পানীত, 3 মিনিট ভিজাই থৈছোঁ। এইটো চাওক, পানী ওলালে। তাৰপিছত মই চেপি পেলাই এনেকৈ ল'লোঁ। আৰু এতিয়া মই বেঙেনা খাৰ দি বনাম, আপোনালোকক দেখুৱাই থাকিম। এতিয়া কেৰাহী তেল গৰম হ'লেই দিছোঁ এতিয়া পিঁয়াজ আৰু অকণমান দিম আদা নহৰু পেষ্ট। এয়া চাওক, হাতেৰে দিছোঁ। আদা নহৰু পেষ্টখন এতিয়া ভাজি ল'ম। পিঁয়াজখিনি ব্ৰাউন কালাৰ হ'ব নালাগে, অকণমান হেৰি থাকিলেও কথা নাই, বগা হৈ থাকিলেও। এতিয়া তাত মই অকণমান কম পৰিমাণৰ দিম, যিহেতু খাৰ দিম। খাৰত হালধি নিদিলেও হয় চাগে, কিন্তু মই অকণমান দিম। নিমখটো ভাজিকণ বঢ়াই লৈহে দিম। এতিয়া তাত মই এয়া চাওক, মোৰ ঢেকীয়া ভাজি প্ৰায় হৈছে আৰু 5 মিনিটমান থাকিলেই হৈ যাব। এই আলু সিজিছে, আৰু 5 মিনিটমান থাকিলে ঢেকীয়া ভাজি হৈ যাব, খাব পৰা। এয়া আপোনালোকে এনেকৈ ঢেকীয়া ভাজিত বুট দি খায়নে? আমি এনেকৈ ঢেকীয়া বনালে সুদা ঢেকীয়া নবনাওঁৱেই, আমি বুট কেইটামান দিয়েই খাওঁ, তেতিয়া বহুত টেষ্টি হয়, খায়ো ভাল লাগে। আৰু এফালে বনাই আছোঁ মই এয়া বেঙেনা আছোঁ, কোমলিছে বেঙেনাখিনি। এতিয়া তাত মই ফুলখিনি দি দিম। তাত মই গোটেই ফুলখিনি দি দিলোঁ। অকণমান ভাজি লৈ তাৰপিছত মই কলাখাৰ দি দিম। মোৰ ঘৰতে বনোৱা কলাখাৰ আছে, আঠিয়াকল ধুই পেলাই অকণমান সময় এনেকৈ ঢাকনা মাৰি মই সিজিবলৈ দিম।
ঢেকীয়া ভাজি যিহেতু হৈয়ে গ'ল মোৰ, গতিকে গেছৰ ফ্লেমটো অফ কৰি দিওঁ আৰু ঢেকীয়া ভাজি মোৰ ভাজিয়ে হৈ গ'ল। এয়া দেখুৱালোঁ আৰু এফালে এয়া ভাজিটো হৈছে। ইয়াত মই এতিয়া অকণমান খাৰ দি দিম। চাওক এইকণ সৰু খপৰ 2 খপ দিছোঁ, যিটো বটলত থৈছোঁ। আধা কাপো নহয়, তাতকৈও তেনেই কম। খাৰকণ দিছোঁ, এতিয়া অকণ ভাজি থাকিম। এয়া সিজিছে খাৰকণ। অকণমান তাত পানী দি দিছোঁ। পানী দিলে আৰু অকণ ভালকৈ সিজিব পানী দি অকণমান সিজিব দিম। চব কালাৰটো ৰঙা ফুলৰ সৈতে ক'লা বেঙেনা একদম ধুনীয়া কালাৰ উঠিছে। গোন্ধটো ধুনীয়া ওলাইছে। আৰু তাত মই এতিয়া কাটি লোৱা জলকীয়া 3টামান দি দিছোঁ। অকণ জ্বলাটো হ'লে যিহেতু ভাল লাগিব। হৈছে প্ৰায়। অকণমান পানী দি 2 মিনিটমান থৈ দিলে ভাজি ৰেডি হৈ যাব। চাওক, সকলোখিনি বনাই হোৱাৰ অন্তত এয়া সজাই ডাইনিঙলৈ আনিলোঁ। এয়া ঢেকীয়া ভাজি, এয়া দালি, এয়া খাৰ, এয়া বেঙেনা ফ্ৰাই আৰু অমলেট এটা, আৰু এয়া ভাত ধুনীয়াকৈ ৰেডি কৰি আজি দুপৰীয়া সাজটো ডাইনিঙতে তৈয়াৰ কৰিলোঁ। আৰু এতিয়া অলপ পিছত নহয়, বাঢ়িলোঁ যেতিয়া লগতে খামেই। আৰু এতিয়া খাওঁ আৰু কেনেকুৱা হৈছে। নিজেই বনাইছোঁ, নিজেই খাওঁ, আৰু ল'ৰায়ো খাব, হাজবেণ্ডেও খাব। এয়া বাঢ়ি কৰি ল'লোঁ, এতিয়া আমি খাম আৰু। গতিকে আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিল মই বনোৱাখিনি আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিল চাই, লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।